ৰাতিপুৱাই উঠি বোলে খালী বেল্টিং চাব নাপায় খালী বেল্টিং চালি বোলে যাত্ৰা বেয়া হয় সেইকাৰণে মই ৰাতিপুৱাই উঠি পানী এক গিলাচ ঢালি দিছোঁ এতিয়া মানে খালী বেল্টিং নহয় আৰু পানী আছে ইয়াতে এতিয়া যাত্ৰা ভাল হ'ব দিনটোক লাগি এইডাল বান্ধি দি যদি মই চোতালখন সাৰোঁ তেতিয়াহ'লে মোৰ চোতালখনো ক্ষয় যাব আৰু মোৰ বাঁহীডালো ক্ষয় যাব মই এইডাল বান্ধি দি চোতালখন নাহাৰো বাঁহীডাল ক্ষয় গেলি আৰু তো মই কিনিব নোৱাৰিম এইডাল বান্ধি মই মাইথেৰ ঘৰৰ পৰা না আজি 20-30 বছৰ হ'ল যেনে বান্ধি তেনে আছে তথাপিতো মই বাঁহীডাল মই নষ্ট নকৰোঁ ক্ষয় যাব মই বাঁহীডাল থৈ দিম মই কিবা এটা উপায় কৰিম কিন্তু মই ফুলে বাঢ়ে কিন্তু বাঁহীডাল মই খৰচ নকৰোঁ চাফা কৰিলোঁ বাপা এইটো বুদ্ধি মই বিচাৰি পালোঁ দে মোৰ বাপা মই সেই বুলি মই বান্ধি দিওঁ মই খোৱাই নাখাওঁ চোতালখনো খোৱাই নাখাওঁ মই বিচি মই চাফা কৰিম চোতালখন এইটো বুদ্ধি মই পালোঁ দে মই ফুলাব কম বস্তু নহয় কিন্তু মই বিচি চাফা কৰিম তথাপি মই বান্ধি দিওঁ নষ্ট নকৰোঁ আৰু চোতালখনো খোৱাই নাখাওঁ